নমস্কাৰ সকলোকে। আজি ইমান গৰম, তাতে বোলো এবাৰ মেচকা টেঙাৰ লগত বোলো মাছ বনাওঁ। তাকে আজি বনালোঁ। বলচোন কেনেকৈ বনাইছোঁ। তাতে মাছখিনি ফ্ৰাই কৰি লৈ লৈছোঁ। মেচকা টেঙাখিনি ধুই কিনে এনেকৈ খৰাহীত তৰিয়াই থৈ দিছোঁ, পানীখিনি যায়। তাৰপিছত ভাতত এনেকৈ 2টা আলু দিছিলোঁ। তাৰপিছত এনেকৈ অকণমান আদা আৰু ৰচুন আৰু ইপিনে জলকীয়া আৰু পিঁয়াজ আৰু মেচকা টেঙাখিনি অলপ কাটি লৈছোঁ। আৰু মাছখিনি ইপিনে ফ্ৰাই হৈ গৈছে মোৰ। আৰু মাছ ভজা তেলখিনিতে এনেকৈ জলকীয়া পিঁয়াজ দি দিছোঁ। আৰু ইয়াতে আদা ৰচুনৰ পেষ্টটো দি দিলোঁ। আদা ৰচুনটো নিদিলেও হয়, তথাপিতো মই দি দিছোঁ। অকণমান হালধি দিছোঁ। এতিয়া 5 মিনিটমান সময় এইখিনি ভাজি ল'ম। আৰু ইয়াতে ডিম এতিয়া বইল কৰি থৈ দিয়া আলুখিনি আৰু নিমখ অকণমান দি দিছোঁ। আৰু বইল কৰি থৈ দিয়া আলুখিনি এনেকৈ পিটিকি দিছোঁ। আলুটো নিদিবও পাৰি, নিদিলেও কথা নাই, তথাপি মই দিছোঁ আলু। এনেকৈ আলু আৰু এইখিনি অকণমান সময় ফ্ৰাই কৰি লৈ লৈছোঁ। তাৰপিছত ইয়াতে পানী দি দিছোঁ। আৰু পানীখিনি দি এনেকৈ অকণমান উতলিব দিলোঁ। আৰু উতলাৰ লগে লগে ইয়াতে দি দিলোঁ মাছ। আৰু ইপিনে আমাৰ কেণ্ডি ইয়াতে ৰখি আছে, মাছৰ গোন্ধ পায়। এতিয়া কিছু সময় এনেকৈ উতলিব দিওঁ। একেবাৰে সহজ হয় বনাবৰ কাৰণে। এইপিনে হৈ গ'ল মোৰ আঞ্জা ৰেডি। বাই বাই।